वेलकम टू माई यूट्यूब चेनेल अमीर ब्लग। आज आपलोक देखा हिलमेन स्टील एलाइभर द्वितीयটো पदक्षेप। आज चुली काटी गा पा धुवाई আছে। ट्रांसपोर्ट दिছিলে কিবা রেগুলার হইছিল ট্রান্সফার পাইলে জীবন হাইলাকান্দি রেগুলার হইছিল আগে এইটো ভিডিও পাইব এইটো তো এসে বলতো কোটেশন বেশি এনে মোর বেশি আছে পুরো আগত এনে দিই বাৰ্থডেৰ উপলক্ষে আজি এই পদক্ষেপটো লৈছে। জিষ্ণু কি ক'বা? খুবেই ভাল লাগিছে এনেকুৱা এটা সংগঠনৰ লগত জড়িত হৈ এনেকুৱা এটা কাম কৰিব পায় ভাল লাগিছে। নিজৰ জন্মদিন হিচাপে আজি গা পা ধুৱাইছোঁ, এখেতক এটা নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ। চাওক দেখুৱাবলৈ যত্ন কৰিম। তেওঁ নিজে গা ধুৱাইছে, নিজে চাবোন ঘঁহি দিছে, লগত সহযোগ কৰিছে আমাৰ চিন্ময় বৰাই। এই পেনটো খুলি কৰি দিছোঁ। হাতটো এনেকৈ দে এনেকৈ দে হাওৰাঘাট কমিউনিটি ষ্টীল এলিট আৰু কেৰম ক্লাবৰ উদ্যোগত প্ৰথম অৱস্থাত আমাৰ 30 জুন তাৰিখে আৰম্ভ হৈছিল। আমি যিসকল আৰ্তনাত হাওৰাঘাটত থকা আৰ্তনাত অৰ্থাৎ মানসিকভাৱে সক্ষম ব্যক্তিসকলক এসাঁজ খুওৱাৰ প্ৰয়াস কৰা হৈছিলে। আৰু ইয়াৰ প্ৰথম উদ্যোক্তাই হৈছে হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা চক্ৰ পৰিদৰ্শক নেত্ৰকমল শইকীয়া। ইয়াৰ লগতে আছে আমাৰ হাওৰাঘাটৰ বিভিন্ন উদ্যমী যুৱকসকল, তাতে আমিও জড়িত হৈ আছোঁ। গতিকে ইতিমধ্যে আমাৰ এই কমিটিখনে আৰ্তনাদজনক এসাঁজ তৃপ্তিৰে খোৱাৰ কাৰ্যসূচী প্ৰায় 2 মাহ পাৰ হৈ গৈছে। ইয়াৰ লগতে আমাৰ সমিতিখনে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে, যদিও কৰিব পৰা নাই, যদিও কিছু কিছু কৰিছে। মাছ মধ্যমতে 2-এজনক চাউল বিতৰণ কৰা হৈছে। আৰু হয়তো অনাগত সময়ত সমিতিখনৰ যি উদ্যম, এই উদ্যমতাক দেখি পেলাই আমি আশা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব। আৰু তাৰ লগতে যিসকল আমাৰ শাৰীৰিকভাৱে সক্ষম তেওঁলোকক মানে আমাৰ সমিতিখনৰ তৰফৰ পৰা তেওঁলোকক গা ধুওৱা, কাপোৰ কানি পিন্ধোৱা এনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে। আৰু আজিও লোৱা হৈছে। আজিৰ কাৰ্যসূচী দ্বিতীয় কাৰ্যসূচী। গতিকে ইতিমধ্যে কেইবাজনকো কৰা হৈছে, আকৌ আমি এয়া কৰিবলৈ লৈছোঁ। আৰু নিশ্চয় আমি আশা কৰোঁ হাওৰাঘাট ৰাইজৰ যথেষ্ট সহায় সহযোগিতা ইতিমধ্যে পাইছোঁ, অনাগত সময়তো পাই থাকিম। আশীৰ্বাদ দিব আমাৰ যুৱকসকলক, উঠি অহা যুৱকসকলক। আমাৰ সমিতিখন যাতে অনাগত সময়ত সুকলমে পৰিচালিত হয় তাৰ বাবে আমি সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। তাৰ লগতে আমি যি আমাৰ এই সমিতিখনৰ পৰা ভুল ভ্ৰান্তি হয়, ভুল ভ্ৰান্তিসকলক যাতে নিজৰ বুলি ক্ষমা কৰি লয় তাকে আমি আশা কৰি